গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 5 বাজিছে। মই জাষ্ট উঠিলোঁ। উঠিয়ে মোৰ প্ৰথম কাম হ'ল মই 2 গিলাচ পানী খাওঁ। এগিলাচ পানী মই মিঠি গুটিয়ে দেখিছেনে, মিঠি গুটি ভিজাই থৈছিলোঁ ৰাতি, অকণমান পানীত ভিজাই থৈছিলোঁ এচামুচ, আৰু তাৰ লগত মই এতিয়া পানী মিক্স কৰি খাম। মই আচলতে সদায় যে মিঠি গুটি খাওঁ তেনেকুৱা নহয়। সপ্তাহত 2 দিন মিঠি গুটিৰ পানী খাওঁ, 2 দিন চিয়া চিডছৰ মানে ভিজাই থৈ এনেকৈ পানী খাওঁ, আৰু তাৰপিছত 3 দিন 3 ফুটা নহৰু আৰু 1 গিলাচ কৰি এনেকৈ পানী খাওঁ। এইটো চিয়া চিড, এইটো মই ফ্লিপকাৰ্টৰ পৰা আনিছোঁ। এনে দাম 220 টকা, কিন্তু মই 165 টকাতে পাইছোঁ, কম দামতে পালোঁ, সেইবাবে ল'লোঁ। আৰু তাৰপিছত মই এগিলাচ নৰ্মেল পানী খাওঁ। গুড মৰ্ণিং। আপোনাৰ সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনাৰ সকলোৰে ভাল, মোৰো ভালেই বাৰু। আজি ৰাতিপুৱাৰ পৰা ভাবিলোঁ ভ্লগ এটা ষ্টাৰ্ট কৰোঁ, আপোনালোককো দেখুৱাওঁ মইনো ৰাতিপুৱা কি কি কৰোঁ। চাই থাকিবচোন ভিডিঅ'টো। মই জাষ্ট উঠিলোঁ, উঠি গা পা ধুই আজৰি হ'লোঁ। এতিয়া কিবা কিবি অলপ কাম আছে, সেইখিনি কৰিম, তাৰপিছত লগ পাই আছোঁ। চাই থাকিব ভিডিঅ'টো। এতিয়া মই একাপ গ্ৰীণ টি খাম। গ্ৰীণ টি খালে বহুতে কয় আৰু গেছৰ সমস্যাই দেখা দিয়ে বুলি গ্ৰীণ টি খালে, কিন্তু মোৰ ক্ষেত্ৰত আজিলৈকে তেনেকুৱা হোৱা নাই। এইটো তুলসী গ্ৰীণ টি। সদায় যে গ্ৰীণ টি খাওঁ তেনেকুৱা নহয়, কেতিয়াবা কেতিয়াবা গাখীৰ চাহও খাওঁ। এই পাৰফিউমটো দেখিছেনে, এইটো ৰ'জ পাৰফিউম, মই মিছ'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। ভাল বুলি ভাবিলোঁ, কিন্তু পিছত মানে কি একদম তেলৰ নিচিনা ইয়াৰ চেণ্টটো, একদম ভাল নালাগে। সেয়ে ভাবিলোঁ আপোনালোকৰ যদি কোনোবাই এইটো অৰ্ডাৰ কৰিম বুলি ভাবিছে তেতিয়াহ'লে নল'ব, ঠগ খাব। ময়ো ঠগ খালোঁ। মায়ে এখন মাফলা বৈ আছে বাবুৰ কাৰণে, ঠাণ্ডা দিন আহি আহিছেনে, সেইবাবে আপোনালোককো দেখুৱালোঁ মাফলাখন কেনেকুৱা লাগিছে চাব, আৰু ভাল লাগিছে যদি তলত কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। এতিয়া মই বাবুৰ কাৰণে মেগী বনাম। সি মেগী খুব ভাল পায়, তাৰ খুব প্ৰিয় মেগী। আৰু এইটো মই বিশালৰ পৰা আনা মেগী। বিশালৰ কোম্পানীটো অলপ বেলেগ, মেগী কোম্পানীটো। এনে যিটো নৰ্মেল মেগী আচলতে সেইটো বেছি টেষ্টি হয়। বিশালৰটো মই ইমান এটা ভাল নালাগে মোৰ, কিন্তু তথাপিও সি ভাল পায় আৰু, গতিকে তাক বনাই দিওঁ মেগী। মেগী তাৰ খুব ফেভাৰেট। ভাল নহয় মেগী এইবিলাক, কিন্তু তথাপিও উপায় নাই আৰু। হে গাইজ, এতিয়া দুপৰীয়া প্ৰায় 1:30মান বাজিছে, আৰু মই আছোঁ পাকঘৰত ভাত বনাই। তেতিয়া যে ভিডিঅ' কৰিলোঁ, তাৰপিছত আৰু মোৰ ভিডিঅ' কৰা নহ'ল, কাৰণ মোৰ ল'ৰাটো সি খুব ডিষ্টাৰ্ব কৰি থাকে, তাৰ কাৰণে মোৰ ভিডিঅ' কৰা নহ'ল। এতিয়া সি শুইছে, শোৱাৰ কাৰণে মই ভাত বনাই আছোঁ, ইফালে ভিডিঅ' কৰি আছোঁ। আজি বিশেষ একো নাই। আজি এখেতৰ খুব চৰ্দি লাগি থকাৰ কাৰণে মাংস অলপ আনিছে, আৰু ইফালে চব্জি, বেলেগ একো নাই। এনেই চিম্পুল ধৰণে বনাম, আপোনালোককো কিছু দেখুৱাম। ৰেচিপি হিচাপে নহয় আৰু, এনেই জাষ্ট অলপ দেখুৱাম, চাই থাকিব। তুমি উঠিলাই নেকি?